कुछ तो लोग कहेंगे, लोगों का काम है कहना। आमार जीवनत बेलेग मानुहर कथार दाम बा मूल्य बहुत बेसी थाके। हसाई कि आमार जीवनत बेलेग मानुहर कथार दाम बा प्रभाव बहुत बेसी थाके नेকি? এই प्रश्नर उत्तर एटा गल्प शुनी उलियाई लो। तो हाय गाइज, मोर नाम विनोद। हाय गाइज, मोर नाम ऋतुल रॉय और आपनालोকক स्वागतम जानाइছো मोर चैनल ऋतुल्स वार्डली। एबार एटा भेकुलिर दल एटा जंगलर रास्तारे गई आछिल। हठात সেই দলটোৰ দুটা ভেকুলি এটা ডাঙৰ গাঁতত পৰি গ'ল। যেতিয়া দলটোৰ বেলেগ ভেকুলিয়ে চালে যে গাঁতটো বহুত গভীৰ আৰু বহুত ডাঙৰ, তেতিয়া তেওঁলোকে চিঞৰি চিঞৰি ক'ব ধৰিলে যে তোমালোকে পৰিশ্ৰম কৰিব নালাগে, এই গাঁতটো বহুত ডাঙৰ আৰু বহুত গভীৰ, তোমালোকে জপিয়াই উলিয়াব নোৱাৰিবা, তোমালোকে বৰষুণৰ ৱেইট কৰা, যেতিয়া এই গাঁতটো পানীত পৰিপূৰ্ণ হ'ব তেতিয়া সেই পানীৰ হুতত তোমালোকে ওপৰলৈ আহিবা। যেহেতু গাঁতটো বহুত গভীৰ আছিল সেইকাৰণে ভিতৰত থকা ভেকুলি দুজনে এই ওপৰত থকা ভেকুলিবিলাকৰ মাত শুনি পোৱা নাই আৰু তেওঁলোকে বাহিৰলৈ অহাৰ প্ৰচেষ্টা চলাই গৈ আছিল। আৰু তেতিয়া বাহিৰলৈ থকা ভেকুলিবিলাকে আৰু উখকে মাত লগাব ধৰিলে আৰু উখকে চিঞৰি চিঞৰি ক'ব লাগিলে যে তোমালোকে বেকাৰ পৰিশ্ৰম কৰিছা, তোমালোকে এই পৰিশ্ৰম কৰিব বাদ দিয়া, যেতিয়া বৰষুণ দিব তেতিয়া তোমালোকে বাহিৰলৈ আহি যাবা। তেতিয়া হঠাৎ গাঁতত থকা দুটা ভেকুলিৰ মাজত এটা ভেকুলিয়ে ওপৰত থকা ভেকুলিবিলাকৰ মাত শুনি ল'লে আৰু তেতিয়া সি জপিয়াব বন্ধ কৰি সি ছাইডত নিৰাশ হৈ এটা ছাইডত বহি বৰষুণৰ অপেক্ষা কৰিব ধৰিলে। কিন্তু দ্বিতীয় ভেকুলিটোৱে জপিয়াব বন্ধ কৰা নাই। সি জপিয়াই থাকিলে সি যিমান জপিয়াব পাৰে। বাহিৰত থকা ভেকুলিবিলাকে বাৰ বাৰ কৈ আছিল যে তোমাৰ হাৰ মানি লোৱা ভাল, তুমি বেকাৰ পৰিশ্ৰম কৰিছা। কিন্তু দ্বিতীয় ভেকুলিটোৱে জপিয়াই থাকিলে আৰু বহুত প্ৰচেষ্টা আৰু প্ৰয়াসৰ পিছত দ্বিতীয় ভেকুলিটোৱে ওপৰত আহি গ'ল। তেতিয়া ওপৰত থকা ভেকুলিবিলাকে সুধিলে যে তুমি কি আমাৰ মাত, আমাৰ চিঞৰ শুনিব পোৱা নাই নেকি? তেতিয়া সেই ভেকুলিটোৱে ইংগিত কৰি বুজালে যে সি কাণত শুনি নাপায়, সেইকাৰণে সি কাৰোবাৰ কথা শুনি পোৱা নাই। কিন্তু যেতিয়া তেওঁলোকে উখকে চিঞৰ দিছিলে তেতিয়া সি ভাবিছিলে যে তেওঁলোকে তাৰ উৎসাহ বঢ়াবৰ কাৰণে এনেকুৱা কৰিছে, তাৰ উৎসাহ বঢ়াই আছে। তো এই সৰু গল্প আমাক জীৱনত এটা বহুত ডাঙৰ কথা শিকালে যে আমি যদি কাৰোবাক কিবা কওঁ তেতিয়া সেই কথাটোৰ প্ৰভাৱ তাৰ ওপৰত বহুত পৰে। সেইকাৰণে আমাক সদায় পজিটিভ কথা ক'ব লাগে। আৰু যদি তোমাক কোনোবাই নেগেটিভ কথা কয় যে তুমি সেই কামটো কৰিব নোৱাৰিবা, তেতিয়া তোমাৰ সেই কাণত নুশুনা ভেকুলিটোৰ নিচিনা হ'ব লাগিব আৰু তোমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ পৰিশ্ৰম কৰি তুমি সেই কথাটোৰ নেগেটিভ কথাটোৰ পজিটিভ বনাই ল'ব লাগিব। তো পজিটিভ থাকক আৰু সুখত থাকক। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। Thanks for watching. Keep supporting. Keep loving. कुछ तो लोग कहेंगे, लोगों का काम है